guys, welcome back to my channel Jyotinath and it's me Jyoti. So আজি আমি গৈ আছো বাৰু আই ন আপোনালোকে ধৰিব পৰা নাই মই ক'ত গৈ আছো চ' আপোনালোকক মই দেখুৱাই আছো ক'ত গৈ আছো আপোনালোকে ভিডিঅ'টোলৈ শেষলৈ থাকক আৰু চাই থাকক আমি ক'ত যাওঁ তো মই পিঠাগুড়ি খুন্দিব আহিছিলোঁ মাৰ লগত তো বৰমাহঁতৰ ঘৰত আহিছোঁ বৰমাজনী এইপিনে চালি আছে তো বৰমাজনীৰ হোৱাৰ পিছত আমি মানে মা আৰু মই কৰিম তো ভিডিঅ' ক্লিপটো লোৱা জৰুৰী আছিল কাৰণ সন্ধিয়া হৈ গৈছিল আৰু অবভিয়াছলি পিছততো ল'ব নোৱাৰিম ভিডিঅ'টো ভাল নাহিব তো সেইটো কাৰণে চ' অহাকালি উৰুকা আপোনালোকক দেখুৱাম মই উৰুকাৰ দিন মই কি কৰোঁ হেল্ল' গাইজ মই পুনৰবাৰ আহি গৈছোঁ আজি উৰুকা তো ৰাতিপুৱা মই উইদাউট মেকআপ আই এম লুক লাইক চ' আপোনালোকে চাই থাকক মই কি কৰি আছোঁ চ' এতিয়া ৰাতিপুৱা 8টামান বাজে আৰু ভাইটিক বিহু ঘৰ বনাই দিব লাগে যিহেতু মই বিহু ঘৰ বনাওঁ প্ৰত্যেকবাৰে সৰুকৈ বনাওঁ তো এইবাৰো মই ভাবিছিলোঁ এইবাৰ নবনাওঁ বাট তাক লাগে মানে তো যাৰ বাবে মই এতিয়া কলপাত ছিঙিব গৈ আছোঁ আৰু ভাইটি মোৰ লগতে আছে আৰু মোৰ কেমেৰামেন হ'ল মোৰ মামাৰ ল'ৰা তো সি মানে বহুত হেল্প কৰিছে মোক আৰু এতিয়া মই কলপাত ছিঙি আছোঁ আপোনালোকে চাব পাৰে কি কৰিবি পকা কলপাতেৰে মেজি ঘৰ বনাবি আচ্ছা অ'কে কোনে বনাই দিব তোৰ জ্যোতিনাথ মইতো নোৱাৰো বনাব কোনে বনাই দিব তোৰ বনাই কোনে দিব জ্যোতিনাথ চাওঁ দাঁতকেইটা দেখা গাইজ তাৰ নতুন দাঁত ওলাইছে চ' আমাৰ কলপাত চিঙা হৈ গ'ল আৰু এতিয়া আমি গৈছোঁ য'ত আমি মেজি ঘৰটো বনাম চ' দেউতাই কৈছে তাতে বনাবলৈ সেইটো বাৰীত বনাবলৈ কাৰণ তাতে জেগা আছে বহুত আৰু জ্বলালেও একো প্ৰব্লেম নহ'ব তাতে ত' যাৰ বাবে আমি তাতে গৈ আছোঁ আপোনালোকক মই দেখুৱাম জেগাটো কেনেকুৱা আপোনালোকে ক'ব কেনেকুৱা লাগে চ' মই আহি পালোঁ বাৰীত আৰু আমি সেই জেংবোৰৰ পিছফালে বনাম য'ত অলপমান বালি হৈ আছে আৰু তাতে বিহু ঘৰটো বনাম আপোনালোকে চাব কেনেকুৱা হয় বিহু ঘৰটো মানে তেনেকুৱা একো স্পেচিয়েল নহয় আৰু নৰ্মেল বিহু ঘৰৰ নিচিনাকৈ বনাম চ' ভাইটিহঁতৰ বেছি ফূৰ্তি লাগিছে তাৰ ফ্ৰেণ্ড সি মানে গোটেই কেইজন আহিছে আৰু ইয়াতে আমাৰ মামাৰ ল'ৰাটোৱে মোক হেল্প কৰি আছিলে আৰু সি বহুত হেল্প কৰিছে মোক আৰু মই এতিয়া ব্যস্ত হৈ আছিলোঁ মেজি ঘৰ বনাবলৈ চ' ভণ্টিয়ে মোৰ এইটো ক্লিপ ৰেকৰ্ড কৰিছিলে ত' মই মানে হেঁচি ধুনীয়াকৈ তাতে টাইট হৈ থাকে সেইটো কাৰণে মই ধুনীয়াকৈ বনাই আছিলোঁ ফাইনেলি ভাইটিৰ মেজি ঘৰ মই কমপ্লিট কৰিছোঁ আৰু মই বহুত হেপ্পী কাৰণ এইটো বহুত সৰু হয় বাট যিমানখিনি পাৰিছোঁ আৰু সিমানখিনি আৰু ভাইটিক নমস্কাৰ চব কৰি আছিলে আৰু মই ইফালে অলপ মানে সোমোৱা জেগা ৰাখিছিলোঁ মানে জুইৰ টাইমত সিহঁতে যাতে বহিব পাৰে ভিতৰত অলপ টাইম চ' সেইটো কাৰণে মই এনেকুৱা কৈছোঁ আপোনালোকে চাব পাৰে আমাৰ মেজি ঘৰটো এনেকুৱা টাইপৰ হৈছে চ' মই এতিয়া গা পা ধুই ৰেডি হওঁগৈ অলৰেডি মই বহুত দেৰি হৈ গ'ল চবে গা পা ধুলে চ' দুপৰীয়া আহাৰত মায়ে বনাইছিলে মাছৰ চব্জি মাছৰ পেটু ভাজি আমি পিঁয়াজ লৈ লৈছিলোঁ মই অকণমান আৰু মায়ে মোক মাছৰ ভাজি এটাও দিছিলে তো মই দুপৰীয়া এইখিনি আছিলে আমাৰ দুপৰীয়াৰ খানা আৰু ৰাতিৰ খানাৰ কাৰণে আমাৰ আয়োজন কৰা হৈ আছে আৰু উৰুকা মানে আমি সকলোৱে জানো উৰুকা মানে হাঁহ কোমোৰা আৰু মাও তেল পিঠা ভাজা ষ্টাৰ্ট কৰি দিছে দেউতাই ইফালে চব্জি বনাই আছে গেছত তো মায়ে ভাবিলে বাহিৰতে কৰি লওঁ কাৰণ একেলগে বহুত দেৰি লগ দিব নহ'লে গেছত বনাব গ'লে
চ' ইয়াত দেউতা ছাগলী মাংস বনাই আছে ভিতৰত আৰু তাৰপিছত বাহিৰত হাঁহৰ মাংসটো বনাব। চ' আপোনালোকে চাব পাৰে উতলি আছে ইমান মানে খাওঁ খাওঁ লাগি গৈছে আৰু মানে মই কি ক'ম। চ' ইয়াত আমাৰ হাঁহৰ মাংস হৈ গৈছে, আপোনালোকে চাব পাৰে একদম হাঁহ কোমোৰা মানে কি ক'ম, মুখৰ পানী ওলাই গৈ আছে। মই ভিডিঅ' কৰি আছোঁ মানে মই এডিটিং কৰাৰ টাইমতে মোৰ মানে মনত পৰি আছে আৰু মানে গোটেই ভিডিঅ'টো মানে বহুত টেষ্টি হৈছিলে খাবলৈ আৰু বহুত এনজয় কৰিছিলোঁ বিহুত। চ' ৰাতি আমি খাইছিলোঁ হাঁহ আৰু ছাগলী মাংস আৰু মাছ, দুপৰীয়া মাছ আছিলে। চ' মই মাছৰ পিচো লৈ লৈছিলোঁ আৰু দুপৰীয়া পেটু ভাজি আছিলে সেইটোও লৈ লৈছিলোঁ আৰু ইফালে এটা মই শ্লাড বনাইছিলোঁ। আৰু আপোনালোকে মাংসটো চাই গমেই পাইছে কিমান টেষ্টি আৰু কিমান ডেলিচিয়াছ হৈছিলে। মই বহুত মানে এনজয় কৰিছোঁ আৰু। হেল্ল' গাইজ, গুড মৰ্ণিং। চ' মই ৰাতিপুৱাই গা পা ধুই আহি গৈছোঁ চাকি জ্বলাবলৈ। আৰু আজি ৰাতিপুৱা মই মেখেলা চাদৰ পিন্ধাৰ কাৰণটো হ'ল যে মায়ে এইবাৰ নজ্বলায়, কাৰণ মাৰ গাটো ভাল নহয় ইমান এটা আৰু মা ঠাণ্ডাত প্ৰব্লেম হয় গা পা ধুব ৰাতিপুৱা। ত' মায়ে গা ধুইছে তথাপিও মানে মেখেলা চাদৰ পিন্ধিবৰ কাৰণে মানে অলপ প্ৰব্লেম হৈ আছিলে ঠাণ্ডাত। ত' মই কৈছোঁ একো নাই, মই কৰি আছোঁ। আৰু আপোনালোকে চাব মই এতিয়া কেনেকৈ চাকি জ্বলাওঁ। চ' এতিয়া মেজি ঘৰ জ্বলোৱা চেষ্টা কৰা হৈ আছে, ভাইটিহঁতে চেষ্টা কৰি আছে, মই জ্বলোৱা নাই একচুৱেলি। চ' ফাইনেলি ইহঁতে জ্বলালে আৰু আপোনালোকে চাব পাৰে বহুত ধোঁৱা ওলাইছিল আৰু ওচৰৰ ঘৰৰ আণ্টিয়ে পানী চানী উঠাই থৈ দিছিলে, চব বেয়া হৈ গৈছিলে, কাপোৰ চাপোৰে লাগি গৈছিলে। আৰু ইফালে চাব পাৰে আমাৰ ঘৰৰ বান্দৰনী মানে মোৰ ভণ্টি। চ' তাই এনেকৈ প'জ দি আছিলে মোক, ফটো মাৰ চ' সেইটো মই ক্লিপটো কেপশ্যন কৰি দিছিলোঁ কেমেৰাত। এয়ে আছিল মোৰ মাঘৰ বিহুৰ ভ্লগ ভিডিঅ'টো। আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় মোক জনাব কমেণ্ট বক্সত। যদি মোৰ চেনেলটোত নতুন আহিছে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব, কাৰণ আপোনালোকে নতুন ভিডিঅ' চাব পাৰিব। আৰু অহা ভিডিঅ'ত আপোনালোকৰ লগত পুনৰ দেখা হ'ব আৰু তেতিয়ালৈকে বাই বাই।